পশ্চিম হালপাৰ কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক নুৰুল হুদা। ৰাজ্যখনত চলিছে এতিয়া নিৰ্বাচনী বঁটা। পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে শাসক বিৰোধী। আজিও পশ্চিম হালপাৰত কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হয়। 2 সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত ৰূপৈহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই কংগ্ৰেছ সমৰ্থী প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। সংখ্যালঘু ৰাজ্যৰ নেতা বিধায়ক নুৰুল হুদাই কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ দিনে নিশা চলাইছে নিৰ্বাচনী প্ৰচাৰ। আনহাতে কংগ্ৰেছ সমৰ্থিত জিলা পৰিষদৰ প্ৰাৰ্থী মুস্কুৰ হুছেইনেও সকলো ৰাজ্যৰ পৰা দুৱা আশীৰ্বাদ বিচাৰে নিৰ্বাচনী সভাখনত। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। গোটেইকেইটা সদস্যই আমাৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। বিজেপিয়ে দাবী কৰিছে যে সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণকাৰী প্ৰাক্তন কংগ্ৰেছী বুলি দাবী কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই তদন্ত ওলাব। এতিয়া আইনমতে আমাৰ পুলিচ আৰক্ষীসকলে তদন্ত কৰি আছে। তদন্ত ওলাব কোন? তদন্ত কৰিলেতো দুধ পানী ওলাই পৰিব কোন আছিলে। মুঠতে কথা হ'ল আমাৰ যিবিলাক ষড়যন্ত্ৰকাৰী, যিসকল দুষ্কৃতিকাৰী, সেই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে এনেকুৱা ঘটনা পুনৰবাৰ হ'ব নোৱাৰে। পাইছে ৰূপৈহাট সমষ্টিৰ দুটাজাৰ গাঁও পঞ্চায়তৰ 2টা ৱাৰ্ড, মাত্ৰ 9 নম্বৰ আৰু 10 নম্বৰ 2টা ৱাৰ্ড, 2টা ৱাৰ্ডৰ এই জনসাধাৰণখিনি আহি ইয়াত সন্নিৱিষ্ট হৈছে। গতিকে তেওঁলোকৰ পৰা যিখিনি মই সমাদৰ পালোঁ, যিখিনি মৰম স্নেহ পালোঁ, মই এই ফুটাজাৰ 9 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডৰ চালপাৰা গাঁৱৰ সমূহ জনসাধাৰণক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ সঁহাৰিত আমি আশ্বস্ত হৈছোঁ যে ইয়াৰ পৰা আমি গাঁও পঞ্চায়ত সদস্য, আঞ্চলিক পঞ্চায়ত সদস্য, জিলা পৰিষদ সদস্য বিপুল বোৰত আমাৰ জয়ী হ'ব, এইটো নিশ্চিত। গতিকে মই পুনৰবাৰ ফুটাজাৰ গাঁও পঞ্চায়ত এলেকাৰ সমূহ ৰাইজ তথা এই চালপাৰা গাঁৱৰ 9 নম্বৰ 10 নম্বৰ ৱাৰ্ডৰ সমূহ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁহাৰি ৰাইজৰ সঁহাৰিয়ে আমাৰ উৎসাহ আৰু দুগুণে বৃদ্ধি কৰিছে। মাহিৰীপাৰ বৰগুলি জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে 10,000 ভোটো নাপায় ইনশাআল্লাহ, কাৰণ ৰাইজৰ সঁহাৰিয়ে এইটো ইংগিত বহন কৰি আছে। আমি য'তেই গৈ আছোঁ ৰাইজৰ বিপুল সঁহাৰি। অকল আমাৰ মাহিৰীপাৰ বৰগুলি জিলা পৰিষদ নহয়, ৰূপৈহাট সমষ্টিৰ 4টা জিলা পৰিষদতেই কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব। আৰু 23টি পঞ্চায়তৰ গাঁও পঞ্চায়তৰ 23জন আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীয়ে কংগ্ৰেছ দলৰ পৰাই বিজয়ী হ'ব ইনশাআল্লাহ।